বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল ঋত্বিকা ৰাখলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আহকচোন আজিনো মোৰ আখলত কি ৰেচিপিৰ আয়োজন চলিছে তাকে গম লওঁ। মই আজি বনাবলৈ লৈছোঁ এগ আমলেট কাৰী। তাৰ বাবে মই লৈছোঁ 3টা এগ, 2টা পিঁয়াজ, কেইফুটামান নহৰু, এটুকুৰা আদা, 3টা কেঁচা জলকীয়া, এখিলা তেজপাত, 2টা শুকান জলকীয়া আৰু আলু লৈছোঁ মই এনেদৰে দীঘল দীঘলকৈ কাটি। আৰু আনফালে লৈছোঁ মই মছলা। তাত দিছোঁ মই 1 টিস্পুন নিমখ, হাফ টিস্পুন হালধি, 1 টিস্পুন চব্জি মছলা আৰু 1 টিস্পুন তড়কা মছলা। এতিয়া আহকচোন চাওঁ কেনেকৈ মই আমলেট কাৰীটো বনাওঁ। 1 টিস্পুন চব্জি মছলা আৰু 1 টিস্পুন তড়কা মছলা। এতিয়া আহকচোন চাওঁ কেনেকৈ মই আমলেট কাৰীটো বনাওঁ। আমলেট কাৰীটো বনাবৰ কাৰণে এতিয়া মই এনেকৈ এগকেইটা ইয়াত ভাঙি লৈ ভালকৈ ফেটি ল'ম। এতিয়া মই ইয়াতে দিম হাফ টিস্পুন নিমখ আৰু দিম 1/4 টিস্পুন হালধি পাউডাৰ। আৰু এতিয়া মই এইখিনি ভালকৈ ফেটি ল'ম, লৈ আমলেট বনাই ল'ম। আনফালে মই গেছত টাৱাখন পাতি লৈছোঁ আৰু তাতে মই এতিয়া হাফ টিস্পুনমান মই অইল দি দিম। দি পেলাই এতিয়া এইখিনি ভালদৰে মই এনেকৈ চাৰিওফালে লগাকৈ লৰাই দিম। এতিয়া মই ধুনীয়াকৈ আমলেটকেইখন বনাই ল'ম। এনেদৰে মই আমলেটখন দি দিছোঁ। এতিয়া মই আমলেটখনত এনেদৰে নুৰা কৰি ল'ম। এতিয়া মোৰ আমলেট বনোৱা হৈ গ'ল। এতিয়া মই আমলেটখিনি এনেদৰে টুকুৰা কৰি ল'ম। মই এতিয়া আদা, নহৰু, জলকীয়া, পিঁয়াজ এইখিনি গোটেইখিনি মই মিক্সি বাতিটোত দি এটা পেষ্ট বনাই ল'ম। আৰু তাতে মই দিছোঁ বিলাহী। বিলাহীটো এনেদৰে মই সৰু সৰুকৈ কাটি দিছোঁ। এইফালে মই গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ আৰু তাতে মই দিছোঁ 3 টিস্পুন মাষ্টাৰ্ড অইল। এতিয়া আমি তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। গৰম হৈ আহিলেই আমি তাতে কাটি লোৱা পিঁয়াজখিনি দি দিম। এতিয়া আমাৰ তেল গৰম হৈ গ'ল। এতিয়া আমি তাতে দি দিম সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। সেয়া আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে এতিয়া আমি দি দিম আমি বনাই লোৱা এই পেষ্টটো। এইখিনি এতিয়া ভালদৰে আমি ওপৰেদি তেল বিৰিঙি যোৱালৈকে ভাজি ল'ম। ইয়াতে এতিয়া আমি দি দিম এই মছলাখিনি। সেইখিনি ভালকৈ লৰাই লৈ আৰু অলপ সময় ভাজি ল'ম। আমাৰ এই মছলাখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে আমি দি দিম এই কাটি লোৱা আলুখিনি। এতিয়া মছলাখিনিৰ লগত ভালদৰে আলুখিনি মিলাই দি আমি অলপ ঢাকন দি তাক ভাজি ল'ম। মোৰ এতিয়া আলুখিনি ভজা হৈ গ'ল। আলুখিনি ভাজি হ'লত মই এনেদৰে পানী দি দিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে সিজালৈকে ঢাকি থৈ দিম। গেছটো মই মিডিয়াম হাইত দি থৈ দিছোঁ। এতিয়া তৰকাৰীখিনিত আমি আমলেটখিনি দি দিলোঁ।
এতিয়া আমলেটখিনি ধুনীয়াকৈ যাতে মছলাৰ লগত মিলি যায় তেতিয়ালৈকে আমি অকণমান উতলিবলৈ দিম। এয়া আমাৰ আমলেট কাৰী প্ৰায় হৈয়ে গ'ল। আপোনালোক বহুতে হয়তো এনেদৰে বনাই খায়, তথাপিও মই এটা সহজ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। এয়া আমাৰ আমলেট কাৰী ৰেডি। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকেও এনেদৰে ঘৰত ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।